everyone, পৰিভাষালৈ স্বাগতম। মোবাইলত ভাইৰাছ লাগে নে নেলাগে? এটা ডাঙৰ কোৱেশ্চন। কোনোবাই ভাবে লাগে, কোনোবাই ভাবে নেলাগে। আৰু এনেকৈ বিভিন্ন ধৰণৰ মোবাইল কোম্পানীবোৰে বা সফটৱেৰ বনোৱা কোম্পানীবোৰে বিভিন্ন ধৰণৰ এন্টিভাইৰাছও উলিয়াই দিছে। কিন্তু আচলতে কি সত্য? আহক তেতিয়াহ'লে এই বিষয়ে কথা পাতোঁ। হয়, এন্ড্ৰইড ফোনত ভাইৰাছ নেলাগে। তেতিয়াহ'লে এই কোম্পানীবোৰে কিয় এন্টিভাইৰাছ সফটৱেৰবোৰ বনাই আছে? কিয় বহুতে কয় যে ভাইৰাছ মোবাইলত লাগে, সেইকাৰণে এইটো সফটৱেৰ ইউজ কৰক, সেইটো সফটৱেৰ ইউজ কৰক। মই আপোনাক এই গোটেই ৰহস্যটো কৈ আছোঁ। তাৰ আগতে আমি বুজো আহক এটা ভাইৰাছে কেনেকৈ কাম কৰে। যেতিয়া ভাইৰাছ এটা আপোনাৰ মোবাইলত সোমায় বা আপোনাৰ লেপটপত সোমায়, ই প্ৰথমতে এটা ফাইলক এটেক কৰে আৰু লাহে লাহে ই কি কৰে, ই বাঢ়ি গৈ থাকে। অৰ্থাৎ আজি এটা ফাইলক এটেক কৰিলে, কালি দুটা, পৰহিলে 10টা, তাৰপিছত 20টা, 25টা, 100টা, এনেকৈ লাহে লাহে ফাইল এটেক কৰি গৈ থাকে। আৰু এই গোটেই প্ৰচেছটোক ৰেপ্লিকেট কৰা বুলি কোৱা হয়। অৰ্থাৎ ভাইৰাছ এটা বাঢ়ি গৈ যেতিয়া একদম গোটেই ফাইলখিনি আপোনাৰ কৰাপ্ট কৰি দিব, সেই গোটেই প্ৰচেছটোক আপুনি ভাইৰাছে এটেক কৰা বুলি ক'ব পাৰে। কিন্তু মোবাইলত সাধাৰণতে এনেকুৱা ধৰণৰ কোনো নহয়। হয়, আপোনালোকে বহুতো ক্ষেত্ৰত কিছুমান প্ৰব্লেম পাইছে, যেনেকৈ আপোনালোকৰ কেতিয়াবা ডেটা ডিলিট হয়, কেতিয়াবা ফটোজবোৰ ডিলিট হয়, কেতিয়াবা ভিডিঅ'জ ডিলিট হয়, কেতিয়াবা এপ আনইনষ্টল হৈ যায়। কিন্তু এয়া কোনো ভাইৰাছৰ কাৰণে নহয়। এয়া হ'ল আপোনাৰ মোবাইলৰ বা আপোনাৰ ছফটৱেৰৰ কিছুমান প্ৰব্লেম বা আপোনাৰ এণ্ড্ৰইডটোৰ কিছুমান প্ৰব্লেম থাকে। এয়া আপোনাৰ মোবাইলৰ ৰেমৰ প্ৰব্লেম থাকে আৰু সেইকাৰণে এনেকুৱা ধৰণৰ অসুবিধাবোৰ হৈ থাকে। তেতিয়াহ'লে মোবাইল কি একেবাৰে ভাইৰাছৰ পৰা ফ্ৰী নেকি? নহয়, এনেকুৱা নহয়। মোবাইলত এটা বিশেষ ধৰণৰ বস্তু সোমায় বা বহুত হেকাৰ্ছে এটা বিশেষ বস্তু ইউজ কৰে মোবাইলৰ পৰা ইনফৰমেশ্যন চুৰ কৰিবলৈ, আৰু সেইটোক কোৱা হয় মেলৱেৰ। অৰ্থাৎ এই মেলৱেৰটোৱে আপোনাৰ ইনফৰমেশ্যন, মোবাইলত থকা বিভিন্ন ধৰণৰ ইনফৰমেশ্যন লাইক পাছৱাৰ্ড, আপোনাৰ গেলেৰী এক্সেছ, এনেকুৱা ধৰণৰ বিভিন্ন কাম তেওঁলোকে তেওঁলোকৰ ছাৰ্ভাৰলৈ লৈ যাব পাৰে। অৰ্থাৎ তেনেকুৱা ধৰণৰ যিয়েই এপ আপুনি যদি আপোনাৰ মোবাইলত ইনষ্টল কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ বিভিন্ন ধৰণৰ ডেটাবোৰ চুৰ হ'ব পাৰে। আৰু এই গোটেই প্ৰচেছটোক মেলৱেৰ বুলি কোৱা হয়। আৰু এনেকুৱা ধৰণৰ মেলৱেৰ সোমোৱাৰ ফলত কেতিয়াবা আপোনাৰ ফোনটো হেং হ'ব পাৰে। কিয় মই কৈছোঁ? কাৰণ কেতিয়াবা কি হয়, এই এপছবোৰে বহুত ডেটা একেবাৰে তেওঁলোকৰ ছাৰ্ভাৰলৈ লৈ যাব বিচাৰে বা আপোনাৰ মোবাইলৰ পৰা লৈ যাব বিচাৰে। তেতিয়া কি হয় কি, আপোনাৰ মোবাইলত প্ৰচেছ বহুত বাঢ়ি যায় আৰু ই লগে লগে কাম কৰিব নোৱাৰা হৈ যায়। আৰু সেইবাবে আপোনাৰ মোবাইলটো হেং মাৰিব ধৰে। এতিয়া মই কৈছোঁ, তেতিয়াহ'লে এই কোম্পানীবোৰে আমাক কিয় ঠগাই আছে? কিয় তেওঁলোকে এন্টিভাইৰাছ বনায়? কিয় আমালৈ উলিয়াই দিছে? কিয় তেওঁলোকে কয় যে এই এন্টিভাইৰাছটো ইনষ্টল কৰক, আপোনাৰ মোবাইলটো ছেফ থাকিব? হয়, ইয়াত বহুত ডাঙৰ এটা বিজনেছ ষ্ট্ৰেটেজি সোমাই আছে। মই যদি আপোনাক কওঁ যে আপোনাৰ মোবাইলত ভাইৰাছ নালাগে, কিন্তু আপোনাৰ ইনফৰমেশ্যন চুৰ হ'ব পাৰে, তেতিয়াহ'লে বহুত মানুহে কি হয়, এই মোৰচোন এনেকুৱা ধৰণৰ একো ইনফৰমেশ্যনেই নাই, যি চুৰ হয় হ'ব, মই এইবোৰ একো নুসুমাওঁ। কিন্তু মই যদি কওঁ, হেই, আপোনাৰ মোবাইলত ভাইৰাছ সোমাব পাৰে আৰু গোটেই ফাইলবোৰ ডিলিট হ'ব, কৰাপ্ট হ'ব, আপোনাৰ মোবাইলটো নচলোৱা হৈ যাব, লগে লগে কি ভাবিব কি, মই চাগে এই এন্টিভাইৰাছটো ভৰালেই ভাল হ'ব। তো এনেকুৱা ধৰণৰ কামৰ কাৰণে কি হয়, আমি ভয় খাওঁ। আমি ভাবোঁ যে আমাৰ তাত ভাইৰাছ সোমাব, আৰু এই কোম্পানীবোৰে আমাৰ মাজত ভয়টো সোমাই দিছে যে আপোনালোকে এন্টিভাইৰাছ ভৰাওক, তেতিয়াহে আপোনাৰ হয়তো মোবাইলটো ভালে থাকিব। কিন্তু এয়া সকলো মিছা। তেওঁলোকৰ যাতে এই মেলৱেৰৰ এগেইনষ্টত কাম কৰা ছফটৱেৰটো চলে, সেইকাৰণে তাক এন্টিভাইৰাছ বুলি নাম দি মাৰ্কেটত উলিয়াই দিছে, আৰু আমি ভয়তে এই ছফটৱেৰটো ভৰাই ইউজ কৰোঁ। কিন্তু মই আপোনালোকক কৈছোঁ, আপোনালোকে যদি এন্টিভাইৰাছ নভৰায়, আপোনাৰ মোবাইলটো কোনো ধৰণৰ প্ৰব্লেম নহয়। হয়, আপুনি যদি বিচাৰে যে আপোনাৰ ইনফৰমেশ্যন বাহিৰলৈ আউট নহওক, যদি আপোনাৰ পাছৱাৰ্ড কোনেও চুৰ নকৰক, তেতিয়াহ'লে এন্টিভাইৰাছ ভৰাই থোৱাটো ভাল। কিন্তু ইয়াতে মই এটা কথা কওঁ, আমি আজিকালি বিভিন্ন ধৰণৰ এপছ ইনষ্টল কৰোঁ। যিকোনো এপছেই কোনোবাই দিলে আমি ইনষ্টল কৰি তাক টেষ্ট কৰি চাওঁ, ট্ৰাই কৰি চাওঁ। আৰু এনেকুৱা সময়ত আমি যেতিয়া এপছ এটা ইনষ্টল কৰোঁ, আমি বহুত গেলেৰী পাৰ্মিশ্যন দিওঁ, কণ্টেক্ট পাৰ্মিশ্যন দিওঁ, এনেকুৱা ধৰণৰ বহুত পাৰ্মিশ্যন আমি দি দিওঁ, যাৰ কাৰণে বিভিন্ন ধৰণৰ ইনফৰমেশ্যনবোৰ অলৰেডি বাহিৰলৈ গৈয়ে আছে। আপুনি হয়তো ভবাও নাই, কিন্তু আপোনাৰ ইনফৰমেশ্যন আপুনি যিমান নাজানে তাতকৈ বেছি বাহিৰৰ দুনিয়াই গম পাই আছে। আৰু এই গোটেই ইনফৰমেশ্যনবোৰ এতিয়া বজাৰত বিক্ৰীও কৰা হয়। চ' আপোনাৰ যদি ইমান চিন্তা নহয়, তেতিয়াহ'লে এন্টিভাইৰাছ মোবাইলৰ পৰা গুচাই দিয়ক। ই আপোনাৰ বিশেষ একো কৰা নাই, অকল ৰেমটো খাই আপোনাৰ মোবাইলটো শ্ল' কৰি আছে।
এনেকুৱা ধৰণৰ টেকন'লজিৰ কিছুমান ভিডিঅ' যদি আপুনি জানিব বিচাৰে, চাব বিচাৰে আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ কথা শিকিব বিচাৰে, তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।